ঐ পাগল হৈছা নেকি? তই তাইৰ কাৰণে এনেকুৱা কিয় কৰি আছা? নহয় ভাই, তাইক মই কম দিনতে বহুত ভাল পাই পেলাইছিলোঁ। ইমান সোনকালে যে তাই মোৰ পৰা আঁতৰ হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। তই এতিয়া এইবোৰ এৰা ভাই, যোৱাটোতো যাবই, কেতিয়াও ধৰি ৰাখিব নোৱাৰো। তই এতিয়া ভালকৈ থাকা, তেতিয়াহে তাই সুখত থাকিব পাৰিব। ভণ্টি, আমাৰ কাৰণে প্ৰসাদ লৈ আহিবাচোন। অভদ্ৰ নেকি? মন্দিৰতো যে ছোৱালী জোকোৱা এৰি দিয়া নাই। ভাই, ছোৱালী দুজনী বেয়াকৈ কৈ গ'ল বে। বাদ দিয়ে এতিয়া, ঘৰলৈ ব'লা। ঠিক আছে ব'লা। ঐ শুন না, যোৱাকালি যে ছোৱালীজনী দেখিছিলোঁ বৰকৈ মনত পৰিছিল বে। জাষ্ট কালি দেখি কেনে জোকাওঁতে ইমান মনত পৰিল নে তোৰ? নহয় বে, তাইৰ প্ৰতি কিবা এটা মোৰ ফিলিংছ আহি গ'ল। আহিছে দে তোৰ ফিলিং। সঁচাকে বে। আবে এইফালে চা না, আহিছে। তাইৰ কিবা হৈছে চাগে। বলছো কি হৈছে আছো? কি হৈছে তোমাৰ? মাত দিয়াচোন। আৰে ঐ, পানী অকণমান লৈ আছোন। ৰবা আনি আছো। ডক্টৰ দেখোন। হেল্ল' ছাৰ। হেল্ল' হয়, মই ডক্টৰ বৰুৱাই কৈছোঁ। আচ্ছা, বৰষা নাই নেকি? তাইৰ মানে হঠাতে খোজকাঢ়ি আহি থাকোঁতে মূৰটো ঘূৰাই গ'ল। তুমি তাইৰ বেমাৰৰ কথা গম পোৱা নাই? নাজানো। কি হৈছে ছাৰ? তুমি তাইক সোনকালে মোৰ চেম্বাৰলৈ লৈ আনা। ঠিক আছে ছাৰ। আৰে ইয়াত দুটা কলৈ গ'ল? দেখা দেখি নাইচোন। তুমি তাইৰ কথা সুধিছিলা নহয়? আম চৰি, তাই এতিয়া কেঞ্চাৰৰ লাষ্ট ষ্টেজত আছে। কি? তুমি তাইৰ ঘৰৰ কথা গম পোৱা নাই? নাই পোৱা ছাৰ। কিয়? একচুৱেলি তাইৰ ঘৰত কোনো নাই, মা দেউতা কোনো নাই তাইৰ। আৰু তাইৰ সকলোবোৰ মেডিচিনবোৰ শেষ হৈছে চাগে, তাৰ কাৰণে আজি এনেকুৱা হ'ল। ঠিক আছে ছাৰ, আপুনি এটা কাম কৰক, তাইৰ সকলোবোৰ মেডিচিন দি দিয়ক। আজিৰ পৰা তাইক সকলোবোৰ দায়িত্ব মই ৰাখিছোঁ। ঠিক আছে বাৰু, মই লিখি দিছোঁ। ঠিক আছে ছাৰ, তাইৰ সকলোবোৰ দায়িত্ব আজিৰ পৰা সুখত ৰখা, সকলোবোৰ দায়িত্ব মই ৰাখিছোঁ। তুমি তাইক লৈ যোৱা এতিয়া, আৰু মনত ৰাখিবা তাইৰ বেমাৰৰ কথা যাতে অলপো তাই গম নাপায়। ঠিক আছে ছাৰ, তাইক মই আজিৰ পৰা বেমাৰৰ অনুভৱে হ'ব নিদিওঁ। ঠিক আছে, যোৱা। ঠিক আছে। আই এম চৰি সিদিনাৰ কাৰণে। আৰু শুনা, তোমাৰ কিবা প্ৰব্লেম হ'লে মোক জনাই দিবা। তুমি মোৰ কাৰণে কিয় এইবোৰ কৰি আছা? সিদিনা তোমাক খং উঠাইছিলোঁ যে, তাৰ কাৰণে এইবোৰ কৰিছোঁ। খং উঠিলে এইবোৰ কৰে নেকি? অঁ, কিয় নোৱাৰি নেকি? নোৱাৰিতো, তোমাৰ লগত জানো মোৰ ভাল চিনাকি আছে। আজিৰ পৰা চিনাকি হৈছোঁ ন, পিছত আৰু ভালকৈ চিনাকি হ'ব। তুমি মোৰ কাৰণে কিয় ইমানবোৰ কৰি আছা? কৰিছোঁ দিয়া, তুমি ভালকৈ থাকিলেই হ'ল। ৰ'বাচোন, কলত আহিছে। হেল্ল'। ঐ, ক'ত গৈছিলি মোক পানী আনিবলৈ দি? অঁ, যাই কেনে কৈ আছোঁ দিয়া মই। শুনা, তোমাৰ কিবা প্ৰব্লেম হ'লে মোক জনাই দিবা। মই সদায় তোমাৰ লগত আছোঁ। মোৰ মনত বহুত কুৱেশ্যন আহিছে তোমাৰ কথাবোৰ শুনি। তুমি সকলোবোৰ কুৱেশ্যন এতিয়া আঁতৰ কৰা, পিছত সকলোবোৰ কুৱেশ্যন আনচাৰ তুমি পাই যাবা। আৰু বেছি চিন্তা কৰি নাথাকিবা, ভালকৈ থাকিবা তুমি। হ'ব দিয়া, যোৱা এতিয়া তুমি। ঠিক আছে। তাইক তেতিয়া কলৈ লৈ গ'লি তই? হস্পিটেল লৈ গ'লোঁ ভাই, তাইৰ বোলে কেঞ্চাৰ হৈছে। কি? তাইৰ কেঞ্চাৰ হৈছে? অঁ ভাই, আৰু তাইৰ সকলোবোৰ দায়িত্ব আজিৰ পৰা ময়ে লৈছোঁ। তই ল'ব পাৰিবি জানো তাইৰ সকলোবোৰ দায়িত্ব? অঁ, পাৰিমতো। আৰু কিবা প্ৰব্লেম হ'লে তই আছাই নহয়। হ'ব দিয়া, হেল্প কিয় নকৰিম, কৰিম দিয়া। আৰু শুন, এতিয়া মই তাইৰ ওচৰত যাওঁ, তই যাই থাক। ঠিক আছে, যোৱা। ঠিক আছে। তুমি আহিলা যে?
কিয় আহিব নোৱাৰো নেকি আৰু? হয়ো সেইটো কোৱা নাই মই। তুমি ঔষধবোৰ টাইমত খাই আছানে? খাইছোঁ দিয়া। মোৰ কাৰণে এইবোৰ কিয় কৰি আছা? আকৌ কৈছোঁ তোমাক, সিদিনা যে তোমাক খং উঠাইছিলোঁ তাৰ কাৰণে এইবোৰ কৰি আছোঁ। তুমি মোৰ পৰা কিয় লুকুৱাই ৰাখিছা ন? ডক্তৰে কি ক'লে? ধেত, তোমাৰ পৰা কিয়নো লুকাম মই? ডক্তৰে একো কোৱা নাই। তেতিয়াহ'লে তুমি মোৰ কুৱেশ্যনবোৰৰ এনচাৰ কিয় আধৰুৱা কৰিলা? একো আধৰুৱা কৰা নাই তোমাৰ কুৱেশ্যনৰ এনচাৰবোৰ। এইবোৰ এৰা এতিয়া, ব'লা ফুৰিবলৈ যাওঁ। তুমি মোক ফুৰাব নিবা? তুমিও মানে ইমান কুৱেশ্যন কৰি থাকা, ব'লা এতিয়া। তোমাৰ লগত সময়বোৰ কথা বহুত ভাল লাগিছে অ'। সঁচাই, সদায় তোমাক কেনেকৈ হেপী কৰি ৰাখিম। হ'ব দিয়া, তুমি কিন্তু বেলেগ নাভাবিবা। হ'ব দিয়া, নাভাবো। ব'লা এতিয়া ঘৰলৈ যাওঁ, দেৰি দুপুৰ হ'ল। ব'লা। হেল্ল', ক'ত আছা তুমি? তোমাৰ তাত যাব ওলাইছোঁ। তুমি ঘৰতে আছা ন? নাই ৰ'বা, মই মানে বাহিৰলৈ ওলাই আহিছোঁ। ঘৰৰ কাষতে, তুমি আহিবাচোন। অঁ, ঠিক আছে দিয়া। তুমি অকলে কিয় ওলাই আহিছা? নাই মানে ঘৰত অকলে থাকি বৰ লাগিছিলে, সেইকাৰণে তোমাক মাতিলোঁ। মোৰ লগত থাকিলে বৰ নোহোৱা তুমি? নহয়ও, তোমাৰ লগত থাকিলে বহুত হেপ্পী হৈ থাকোঁ। ভাল পোৱা হোৱা নাইতো। কেতিয়াও নহয়। চল জুঠি। কি মিছা ক'লো? তুমি মোক ভাল পোৱা হোৱা নাই জানো? নাই, সঁচাই নে? বহুত ভাল পাওঁ তোমাক, সঁচাকৈ বহুত ভাল পাওঁ। আই লাভ ইউ। হেই, কিয় কান্দিছা? মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ। আই লাভ ইউ ছ' মাচ। ঐ শুনাচোন, মোৰ জীৱনৰ এটাই শেষ ইচ্ছা আছে, তোমাৰ বুকুৰ মাজত অন্তিমটো সময় কটাবলৈ। শেষ ইচ্ছা? এনেকৈ কিয় কৈছানো তুমি, হা? আৰু তোমাক সদায় মই বুকুৰ মাজতে ৰাখিম। নহয়ও, মোৰ মনত ভাৱ হয় কেতিয়াবা। চুপ, একো নহয় তোমাৰ। মই আছোঁ নহয় তোমাৰ লগত। এনেকুৱা ভাৱ আৰু কেতিয়াও মনত নানিবা তুমি। তুমি লগত থকা কাৰণে হেপ্পী আছোঁ। সদায় এনেকৈ থাকিবা। আই লাভ ইউ। শুনাচোন, মই এদিনৰ কাৰণে বাহিৰত যাব লাগিব। তুমি নহ'লে কেনেকৈ থাকিম? ফোন কৰিম নহয়, আৰু এদিনহে পাৰ হৈ যাব দিয়া। সেই এদিন মই কেনেকৈ থাকিম তুমি ভাবিছানে? একো নহয়, সোনকালে পাৰ হৈ যাব নহয়, আৰু ফোনটো লাগিয়ে থাকিব। এতিয়া ব'লা সোনকালে। ই আহি পোৱা বুলিয়ে কৈছিল, নাই দেখোন। অ, আহিছে আহিছে। ঐ ৰবাচোন ৰবা। আৰে কি হ'ল, ইমান জল্দি মাতিলি যে ফোন কৰি মোক? মানে এটা বহুত ডাঙৰ কথা আছিল। কি কথা? তই ফোনত ক'ব নোৱাৰিলি যে? মই তোমাক কথাটো কেনেকৈ কয় মই একো ভাবিয়ে পোৱা নাই। আৰে কি ক'ব বিচাৰি আছা? তই ভালকৈ নকয় কিয় মোক? মানে কথা হৈছে, কি মানে লগাই আছা? কচোন। মানে বৰষা। বৰষা কি হ'ল? তোক কথাষাৰ কেনেকৈ কওঁ মই একো ভাবিয়ে পোৱা নাই। আৰু তই ঠাণ্ডা হৈ কেনে ভালকে কচোন, কথা কি হৈছে? বৰষা আৰু আমাৰ মাজত নাই। কি? তাই আমাক এৰি থৈ গুচি গ'ল। আৰে আৰে কি হ'ল তোৰ? ঐ শুনচোন, আৰে কি হ'ল তোৰ? ও ভাই কি হলো হঠাৎ তোর? উঠাচোন। ও ভাই উঠাচোন, কি হলো তার? উঠা আকৌ। বৰষা হ'ব দিয়া, তই উঠাচোন। কি হ'ল তোৰ হঠাৎ? ভাই প্লিজ মোক তাইৰ ওচৰলৈ লৈ গ'ল এতিয়া। ভাই মই তোক কেনেকৈ ক'ম? তাইক ৰাতিপুৱাতে শ্মশানলৈ লৈ গৈছিল, আৰু তাই এতিয়া আমাৰ মাজত নাই।
তাই তই এতিয়া অলপ আৰাম কৰ, মোৰ এটা কাম আছে, মই সোনকালে আকৌ আহিম। তই তাইৰ কথা ইমানবোৰ ভাবি নাথাকিবি, তই ভালদৰে থাক, মই অলপ দেৰি হোৱাৰ পিছত আহি আছোঁ। ঠিক আছে, মই এতিয়া যাওঁ। ঠিক আছে।